নমস্কাৰ বন্ধু বান্ধৱীসকল, এয়া হৈছে বৰ আখৰাৰ দিনাৰ ক্লিপছ আৰু বৰ আখৰাৰ দিনা সকলোৱে ৰিহাৰ্চেল কৰে যিহেতু আৰু সেইটো কাৰণে আমাৰ দিদিচাইও ভাও যিহেতু লৈছে সেইটো কাৰণে অলপ বৰ আখৰাৰ দিনাৰ ক্লিপটো দেখাই দিছোঁ। ধনুক 3 নম্বৰ তাই আছিল হৈ থাকিলে 2 নম্বৰত আছে বোলে। এয়া ছোৱালীয়ে যিহেতু ঘৰত আছে আচলতে আইতাকাৰ ঘৰত আৰু সেইকাৰণে তাত যোনদিনা ভাওনা হৈছে সেইদিনা তাই দিনত অলপ মানে প্ৰেক্টিচ কৰি আছে, একো চাউণ্ড নোহোৱাকৈ প্ৰেক্টিচ কৰি আছে। মানে প্ৰথমতে যোনদিনা বৰ আখৰা আছিলে সেইদিনা তাই অলপ খেলি মেলি কৰিছিলে মানে নাচোতে, সেইটো কাৰণে তাইক আকৌ ভালকৈ নাচিবলৈ দিয়া হৈছে। ভাওনা দিনা মই আচলতে যাব নোৱাৰিলেও যিহেতু অলপ প্ৰব্লেম হ'ল, তো এই ভাওনাত যিখিনি মানে ক্লিপছ হয় সেইখিনি মই আনৰ পৰা লৈছোঁ আৰু অকণমান আপোনালোকক সেইখিনি অলপ দেখাম, মানে বাকী গোটেই ভাওনাখন ভিডিঅ' কৰা হোৱা নাই, কিন্তু ছোৱালীয়ে নচা সেই সময়কণহে অলপ দেখাবলৈ লৈছোঁ।